গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই ওলাইছোঁ অলপ বজাৰলৈ, দুটামান বজাৰ কৰিবলৈ আছে। তাতকৈ আহিম আমাৰ ওচৰতে, 2 মিনিট লাগে বজাৰলৈ। দুটামান বস্তু ল'বলৈ আছে, বস্তুকেইটা লৈ আহোঁ। ভাবিছোঁ আপোনালোকৰ লগতো যাওঁ। একচুৱেলি বজাৰত মোৰ ভিডিঅ' কৰিবলৈ লাজ লাগে দেই, মানুহবিলাকে চাই থাকে যে, সেইকাৰণে লাজ লাগে। চ' যাওঁ, বজাৰৰ পৰা আহোঁগৈ, আহি লগ পাই আছোঁ। বজাৰৰ পৰা আহি পালোঁ, বেছি নহয়, দুটামান বস্তু কিনিবলৈ আছিল, তাকে কিনি আনিলোঁ। আৰু আজি দিনটোনো কি কৰোঁ আপোনালোকক দেখাই আছোঁ, আৰু কি বনাওঁ চাওঁ, কি বনাম আৰু তাকে। মই তলৰ পৰা আহোঁ, মানে পাৰ্চেল এটা আহিছে, বস্তু এটা দিছিলোঁ, আপোনালোকক দেখাই আছোঁ বস্তুটো লৈ পেলাই। তাকে আহি পালে ল'ৰাৰ কাৰণে বস্তু এটা দিছিলোঁ, চাওঁ কেনেকুৱা আহিছে, আপোনালোককো দেখাই আছোঁ লগতে। কেলে আছা অকলে অকলে খেলি আছা তুমি? ল'ৰাৰ কাৰণে দিছিলোঁ, কেনেকুৱা আহিছে চাওঁ। বস্তুটো ভালেই আহে বাৰু, বস্তুবিলাক বেয়া নাহে। মেছ'ত দিছিলোঁ। এইটো ধুতি আৰু এইটো কুৰ্তা, ভালেই লাগিছে। ল'ৰালে মানে ধুনীয়া জোখত হ'ব যেন লাগিছে আৰু কোৱালিটিটো ভালেই, ইমান বেয়া নহয়। এইখিনি এটা ডিজাইন আছে আৰু ধুতিখন আজিৰ দিনত এয়া পটল ফ্ৰাই আৰু মাছ আছিলে, মাছ কোমোৰা দি বনাইছোঁ, কোমোৰা, বিলাহী, আলু এনেকৈ দি পেলাই তৰকাৰী এখন বনাইছোঁ। চিম্পুলকৈ বনাইছোঁ আৰু বেলেগ একো নবনালোঁ আৰু সেয়াই। মাছ থাকিলে আৰু বেলেগ বনাবও মন নাযায়। তাৰপিছত আজিৰ দুপৰীয়াৰ সাজটো এনেকৈয়ে খালোঁ আৰু।
ভাত পানী খাই বৈ উঠিলোঁ আৰু ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ এতিয়া আবেলি 4:30 বাজিছে, সেইকাৰণে বোলো চাহ একাপ খাওঁ। আৰু তাকে চাহ একাপ খাবলৈ ওলাইছোঁ আৰু ভোক লাগিছে। চাওঁ কিনো বনাওঁ, চাওঁ ভাবিছোঁ কি বনাওঁ। তাৰপিছত এয়া সেইদিনা মাজতে বনাইছিলোঁ, আপোনালোকৰ সেইটো ৰেচিপি দিয়া আছে, মই এতিয়া নিদিওঁ। আৰু ভাবিছোঁ চিম্পলত সেইটোকে পটককৈ বনাই লওঁ, আৰু খায়ো মই ভাল পাওঁ, বেয়া নাপাওঁ। চ' সেইটোকে বনাই লওঁ আৰু চাহৰ লগত খাবৰ কাৰণে। এয়া চাহ বনাই কৰি খাবলৈ বহিছোঁ। এয়া জেলেপি আছিলে দেই, জেলেপি দুখন আছিলে। তাৰপিছত জেলেপি দুখনো লৈ লৈছোঁ। ৰাতিপুৱাই অনা আছিলে, আগদিনাৰে আছিলে। জেলেপি দুখনো লৈ লৈছোঁ। কথা পাতি খাই আছোঁ দুয়োটাই কিবা কিবি। সি জিম কৰি আছিলে, ইফালৰ পৰা ইফালে অহা যোৱা কৰি, সিও মানে কথা পাতি কিবা কিবি কথা পাতি খাই আছিলোঁ। মোক আহি বডি দেখাইছে, মানে বডি হৈছে নে নাই দেখুৱাইছে। মোৰ হৈছে। তাৰপিছত এয়া যে মই বনাইছোঁ, সি মোক কৈছে নেখাওঁ বুলি কৈ পেলাই আকৌ মোৰ পৰা আকৌ খাবলৈও আহে দেই। অকণমানকৈ খাই আছে মানে মোৰ পৰা লৈ কি যে কথা কৈ আছে, মানে আমি খাই থাকিলে এনেকুৱাই কথা মানে শেষেই নহয়। কি যে কথা ওলাই থাকে একেলগে থাকিলে, কথা মানে শেষেই হৈ নাহে দুয়োটাৰে। গালিও খাই থাকোঁ মাজে মাজে। আৰু আপোনালোকে ভাবিছে যে মই এনেকৈ কিয় হিলি আছোঁ, মানে এনেকৈ মই আছোঁ। মই একচুৱেলি মোৰ ল'ৰাক বিচনাখনত মানে ইফালৰ পৰা সিফালে মানে তাক জোলাইও আছোঁ, আৰু চাহো খাই আছোঁ, কথাও পাতি আছোঁ। উপায় নাই, চবফালে কৰিব লগা হৈছে। তাৰপিছত হাজবেণ্ড আকৌ এতিয়া ক'ৰবাত যাব ওলাইছে, এফালে সি ক'ৰবাত যাব ওলাইছে, কাপোৰ পিন্ধি আছে। সি কৈছে ভিডিঅ' বনাইহে খোৱা নেকি, মানুহে বোলে ক'ব পাৰি এজনী ৰাক্ষসৰ নিচিনা খাইছেচোন। একচুৱেলি নহয়, মানে কথা পাতি খাই আছোঁ যে। আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি